বলক আজি নেমু চৰবত খাওঁ। মানে কথাটো এনেকুৱা ধৰণৰ ইমান বেছি মানে গৰম দিয়াৰ কাৰণে ভাবিলোঁ নেমু চৰবতকে আমি অলপমান খাওঁ। তো সেই বুলি এইফালে নেমু চৰবত বনোৱাত লাগি গ'ল আৰু আমাৰ এইফালে হৈ গ'ল চামাৰ কল্ড ড্ৰিংকছ ৰেডি। আৰু আপোনালোকেও মানে এই গৰমত খাব পাৰে নেমু চৰবত। তাৰপিছত আইতাই মানে মাছ মাৰিছিল তো পথাৰত, তো এইবিলাক মাছ পাইছে। তো আপোনালোকে এইবিলাক মাছ খায় নে নাখায় কমেণ্ট জনাই দিবচোন। তই জোৰ আছে নেকি ঐ? আৰু আমি মানে এতিয়া যাই আছো আৰু বাৰীত মানে নেমু ছিঙিবৰ কাৰণে গৈছো। মানে ৰাতি ভাতেদি খাব লাগিব না, আৰু এইখিনি ঠাই ধুনীয়া মানে হাল বাইছে, মানে বিধান চিটব লাগিব না। আৰু এইফালে দেখা পাইছে নেমু গছ। তো আপোনালোকক যদি লাগে কমেণ্ট কৰিব গাইছ, এনে দি দিম, কিভাবে দিম নেমু কিভাবে। আৰু এইফালে দেখা পাইছে না গাইছ গোল নেমু, আৰু এইফালে আছে এইটো কিবা নেমু কয় নাজানো। তো আৰু গন্ধটো যিটো ধুনীয়া না গোল নেমুটো। তাৰপিছত আৰু ভাবিলোঁ আমি আম খাওঁ, তো আমাৰ গছৰ পৰা আম পৰাত লাগি গ'লো দুইটাই। আৰু মানে আজি গোটাই টেঙাৰ ওপৰতে হৈ আছে ভিডিঅ'টো। মানে প্ৰথম খালো নেমু টেঙা আৰু এইবাৰ খাম। আৰু আপোনালোকৰ মোৰ দৰে এনেকৈ মানে বাল্টিঙৰ আমকেইটা ল'ব, তাৰপিছত ধুনীয়াকৈ চাপ দিব আৰু গাইছ একদম মজা ফিনফিনে হৈ যাব আম। চাই চিঙি আছো আমক আজি গৈ আছো অকণমান ফুৰিবৰ কাৰণে। তো বলক ভিডিঅ'টো শেষলৈকে চাই যাই থাকক। তো আমি ক'ত যাই আছো গম পাই নাই গা, তো ৰ'ব অলপ পিছত গম পাই যাব। আৰু এইখিনি টাইমত মানে 4টামান বজাত এইখিনি থাকি নেকি ধুনীয়া এটা মানে পুৰা ঠাণ্ডা মানে বতাহ চতাহ আহি থাকে তো অলপ। আৰু এইখিনি গাইছ চিনি পাইছে নাই কোনখিনি ঠাই? তো মানে মই পৰা স্কুলখনৰ ফালে আহিলোঁ অলপমান ফুৰিবৰ কাৰণে। এতিয়া এনেহেন লাগে যে স্কুল লাইফে ভাল আছিল, কিন্তু যেতিয়া মানে স্কুলত আছো তেতিয়া আৰু ভাবিছিলো কি কলেজ য'ত যাই পেলাই ভাল লাগে, কিন্তু কলেজত যাই একদম ভাল নালাগে। তো মানে গাইছ আপোনালোকক এটা কথা সুধো, আপোনালোকে যদি মানে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মানে এইখন স্কুলৰ এটা ভিডিঅ' চাব বিচাৰে লং ভিডিঅ'তে অকণমান এটা কৰি পেলাই জনাই। আৰু আমি ক্লাছ 10ত থাকোঁতে মানে বিল্ডিঙৰ এইটো ওপৰৰ মানে মাজৰ ৰুমটো আছিল ক্লাছ 10ৰ ৰুম ছেকশ্যন মানে। আৰু এতিয়া চেঞ্জ কৰিছে নে কিবা নাজানো দিয়কচোন। এইফালে এদিন গাইছ আহিব লাগিব স্কুলত ভালকে। যদি স্কুলৰ ভিডিঅ' লাগে আপোনালোক তেনেহ'লে এটা কমেণ্ট কৰি দিব, আৰু শংকৰদেৱৰ ষ্টুডেণ্টবিলাকে এটা লাইক কৰি দিবা গাইছ, আৰু কমেণ্ট এটা কৰি দিব।